ষষ্ঠ শ্ৰেণীত অধ্যয়নৰত কিশোৰীক কুকাণ্ড কৰি ৰঙাঘৰ আলহী হ'ল ৫০ কমলাকান্ত ৰায় ওৰফে কমলা। আজি বিদ্যালয়ৰ পৰা ঘৰলৈ যোৱাৰ বাটত নৰপিশাচ কমলাকান্তই কিশোৰীগৰাকীক কুকাণ্ড কৰে বুলি জানিব পৰা গৈছে। কিশোৰীগৰাকী কান্দি কান্দি ঘৰত গৈ সকলো কথা কোৱাৰ পিছতে পৰিয়ালৰ লোকে গোলকগঞ্জ থানাত খবৰ দিয়ে। গোলকগঞ্জ আৰক্ষীয়ে অতি ক্ষিপ্ৰতাৰে ৰাইজৰ সহযোগত নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলাক আটক কৰি থানালৈ আনে। নৰপিশাচ কমলাকান্ত ৰায় ওৰফে কমলা গোলকগঞ্জ উত্তৰ টুকুৰীচৰাৰ প্ৰথম খণ্ডৰ ভূপেন্দ্ৰ ৰায়ৰ পুত্ৰ। অসুস্থ হৈ পৰা কিশোৰীগৰাকীক ইতিমধ্যে ধুবুৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, কুইক নিউজ অসম। স্যার মই ছোৱালীটোক কৈছোঁ, মই কৈছোঁ মামা পইচা আছে, না পইচাটো নাই। কি কৰিছা? খোৱা নাই ছাৰ, কিছু কৰা নাই। কি কৰিছা? কৰা নাই ছাৰ, কি কৰিছা? কিছু কৰা নাই। এনে আদৰ কৰি হালি কৈছোঁ, যা ঘৰত যা, পইচা নাই, কালি দিম।